সৰু লৰা ছোৱালীৰ অন্নপ্ৰসন্নৰ কাৰণে এটা ধুনীয়া ট্ৰেডিশনেল সেট আপোনালোকে ইয়াত দেখা পাইছে চাওক কি ধুনীয়াকৈ ইয়াত এখন বান কাহি আছে আৰু এটা বান বাতি আছে বান কাহিখনৰ ডিজাইনবোৰ চাওক কি ধুনীয়াকৈ ইয়াত আছে আৰু ইয়াৰ মাজত এটা ময়ূৰ ৰখা আছে আৰু চাৰিওপিনে পাতৰ ডিজাইন আপোনালোকে দেখা পাইছে হাতেৰে কাটি কাটি বনাইছে ইয়াতে আৰু যদি লৰা ছোৱালীৰ নাম ইয়াত লিখিব লাগে তেতিয়াহলে আপোনালোকে নিজ লৰা ছোৱালীৰ নাম ইয়াত লিখিব পাৰিব আৰু ইয়াৰ লগতে পিছপিনে চাওক এনেকুৱা ধৰণৰ জইন থাকে কাহৰ বিলাকৰ ইয়াৰ হাতেৰে কুবাই কুবাই ট্ৰেডিশনেল হ্যান্ডমেড মেথডেৰে বনোৱা হৈছে এই বান কাহিখন আৰু বান কাহিৰ লগত আমাৰ ইয়াতে এসা ধুনীয়া বানবাতি এতিয়া বানবাতিটো আমাৰ কাহেৰে নিৰ্মিত শব্দটো দেখা পাইছে এটা এনেকুৱা ধৰণৰ ট্ৰেডিশনেল বস্তুবিলাক আমি অল ওভাৰ ওয়াৰ্ল্ডত ডেলিভাৰ কৰি আছো আপোনালোকেও যদি ইণ্ডিয়া বা ভাৰতৰ বাহিৰত কোনোবা ঠাইত আছে তেতিয়া হলে আমাৰ এই বস্তুখিনি অৰ্ডাৰ কৰিব পাৰে অৰ্ডাৰ কৰিবৰ কাৰণে আপোনালোকে ভিজিট কৰক www.kahpital.com বা আমাৰ তলত দিয়া WhatsApp নম্বৰত আমাৰ লগত যোগাযোগ কৰিব পাৰে তেতিয়া হলে আপোনালোকে এনেকুৱা ধৰণৰ এটা সেট পাই যাব আৰু ইয়াৰ লগত যদি আপোনালোকে বিচাৰে এখন স্পুন দিব পাৰে স্পুন দিলে ইয়াত ধুনীয়া ডিজাইনটো আৰু বেছি ভাল দেখা হ'ব